যত্নৰ দ্বাৰা চখনৰ গতি মন্দ চখনতকৈ কমাই দিলে তাকে দীৰ্ঘচখন বুলি কোৱা হয়। দীৰ্ঘচখন অভ্যাস কৰিলে মাংসৰ শক্তি আৰু মনৰ একাগ্ৰতা বৃদ্ধি হয়। ইয়াৰ অভ্যাসৰ দ্বাৰা আমাৰ শৰীৰত প্ৰয়োজনীয় প্ৰাণবায়ু প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু ৰক্ত সঞ্চালন বৃদ্ধি হোৱাৰ ফলত দৈনন্দিন কামত উৎসাহ বৃদ্ধি হয়। এই অভ্যাস কমেও 8 বাৰ বা 10 বাৰ কৰিব লাগে। পাছলৈ অভ্যাসৰ দ্বাৰা 15 মিনিটলৈ কৰিব লাগে। দীৰ্ঘচখন 2 প্ৰকাৰৰ কৰা হয়। প্ৰথম প্ৰকাৰ আকৌ 2টা ষ্টেপত কৰা হয়। প্ৰথম ষ্টেপটো হ'ল 1:1 আৰু দ্বিতীয় ষ্টেপটো হ'ল 1:2। 1:1 হ'ল 4 অংকত আমি উশাহ লওঁ আৰু 6 অংকত উশাহ এৰিম। 4 অংকত উশাহ লওঁ, প্ৰথমতে উশাহ লওঁ আমি। উশাহ লওঁতে 1, 2, 3, 4। উশাহ এৰিম 1, 2, 3, 4, 5, 6। 1:2 হ'ল 4 অংকত উশাহ লওঁ আৰু 8 অংকত উশাহ এৰিম। উশাহ লওঁ 1, 2, 3, 4। উশাহ এৰিম 1, 2, 3, 4, 5, 6, 7, 8। দীৰ্ঘচখন কৰিবলৈ আমি স্বস্তিকাসন বা পদ্মাসনত বহি ল'ব লাগে। মেৰুদণ্ড পোন কৰি ৰাখিব, চকু বন্ধ হৈ থাকিব, মন সম্পূৰ্ণ শান্ত কৰি ৰাখিব। 1:1 হ'ল আমি 4 অংকত উশাহ ল'ম আৰু 6 অংকত উশাহ এৰিম। 4 অংকত উশাহ লওঁতে উশাহ ল'ম 1, 2, 3, 4। উশাহ এৰিম 1, 2, 3, 4, 5, 6। মানে আমি 4 অংকত উশাহ ল'ম আৰু 6 অংকত উশাহ এৰিম। যিমান আমি উশাহ ল'ম তাতকৈ বেছিকে আমি উশাহ এৰিম। One is to 2 হ'ল 4 অংকত আমি উশাহ ল'ম আৰু 8 অংকত উশাহ এৰিম। উশাহ ল'ম 1, 2, 3, 4। উশাহ এৰিম 1, 2, 3, 4, 5, 6, 7, 8। মানে আমি যিমান উশাহ ল'ম তাতকৈ আমি উশাহ বেছিকৈ এৰিম। এতিয়া কৰিম প্ৰকাৰ 2। যিকোনো এটা সহজ আসনত বহি ল'ব, মেৰুদণ্ড পোন কৰি বহিব, চকু বন্ধ, মন সম্পূৰ্ণ শান্ত কৰি ৰাখিব। দুয়ো হাতৰ আঙুলিৰ ফাকে ফাকে আঙুলি ভৰাই লৈ মূৰৰ পিছপিনে ধৰিব লাগে। দুয়ো হাতৰ কিলাকুটি সন্মুখৰ পিনে আনি ধৰিব লাগে। উশাহ লৈ দুয়ো হাতক লাহে লাহে বহলাই নিব লাগে। আকৌ লাহে লাহে নিশ্বাস ত্যাগ কৰি দুয়ো হাতৰ কিলাকুটি পুনৰ সন্মুখৰ পিনে আনি লগ লগাব লাগে। এই ক্ৰিয়া কমেও 8 বাৰ বা 10 বাৰ অভ্যাস কৰিব লাগে। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।